অনুষ্ঠানৰ কাৰণে এখন স্কুলত আমি সমাবেত হ'ম তেনেকুৱা এটা পৰিকল্পনা কৰিছিলে। সকলো ল'ৰা ছোৱালী আহিব সেই পাঠশালাটোলৈ বা এই স্কুলখনলৈ। সেই সকলো ল'ৰা ছোৱালী ইয়াত কলেজত পঢ়ি আছে, হায়াৰ ছেকেণ্ডেৰী। আৰু আজি এই সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু প্ৰাইভেট এণ্টাৰটেইনমেণ্ট লিমিটেড গুৱাহাটী, আজি আমি গোটেইখিনি আজি আপোনালোকৰ মাজত আহিছোঁ। আৰু ইয়াতে আজি আমাৰ মাজত যিখিনি উপস্থিত আছে, আজি গোৰ্খা, বড়ো আৰু বিহাৰী সম্প্ৰদায়ৰ গোটেই আমাৰ মানুহখিনি ইয়াতে উপস্থিত আছে। তেতিয়া মোক ক'লে যে মেডাম ইয়াতে অকণমান হিন্দীও ক'ব লাগে। চ' ইয়াতে কিমান মানুহে অসমীয়া বুজি পায়নে নে হিন্দী বুজি পায়? হিন্দী নে এছামিজ? এছামিজ ইজ ফাইন। আমাৰ চবেই এতিয়া টিভি চাইনে নাচায় ঘৰত? নিউজ লাইভ দেখিছে নাই? দেখিছে? চ' এতিয়া নিউজ লাইভৰ তেখেত এডিটৰ ইন চিফ আৰু অসমৰ চিফ মিনিষ্টাৰ কোন কওকচোন? মামা। আজি মই ইয়াতে লাগিছোঁ, সদায় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এটা কথাই কয় যে ল'ৰা ছোৱালী সদায় দেশৰ ভৱিষ্যত, আৰু ল'ৰা ছোৱালীক সদায় আগবঢ়াই লৈ যাব লাগে। আৰু এইটো কেনেকৈ আগবঢ়াই নিব লাগে যে পঢ়া শুনা, আৰু যোনে বোলে আজিকালি অকল পঢ়া শুনাতেই নহয়, কোনোবাই বোলে ভাবিছে কি মই পঢ়াতকৈ খেলা বেছি ভাল পাওঁ, খেলা ধূলাটো নিব লাগে। কোনোবাই বোলে নহয় মই আজি বেলেগ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বোলে স্কিল ডেভেলপমেণ্ট কৰি ভাল পাওঁ। আজি খুব সুন্দৰকৈ আজি বড়ো নাচ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি আজি ইমান ধুনীয়াকৈ নাচিলে, আজি চাই খুবেই ভাল লাগিলে। আৰু প্ৰত্যেকগৰাকী যেতিয়া চাইছোঁ, চাওঁতেও নাচোঁতেও আই কণ্টেক্ট হওঁতে খুব ধুনীয়াকৈ হাঁহি হাঁহি নাচি আছে। ডেট গিভছ ইউ দ্য কনফিডেঞ্চ। সদায় ইউ শুড কিপ ইট আপ। আৰু আজি এতিয়া আপোনালোকৰ ডি চি ডাঙৰীয়াৰ লগতে কথা পাতি আছিলোঁ যে আমি ইয়াতে কেলৈ আহিছোঁ। আমি ইয়াতে আহিছোঁ যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে যিটো পঢ়া শুনা কৰিব লাগে, সেই পঢ়া শুনাখিনি ঠিকমতে পাইছেনে নাই পোৱা। আজি ইয়াতে বহুত ল'ৰা ছোৱালী আছে, আজি মাকবিলাকো আছে। আজি মই আগত যেতিয়া দুখন স্কুল এনেকৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া তাতে সুধিছিলোঁ যে কোন কোন ছাবজেক্টত পাছ কৰা, কোন কোন ছাবজেক্টত তোমালোকে ফেইল কৰা, কোন কোন ছাবজেক্টত 100 পোৱা। তেতিয়া প্ৰত্যেক ল'ৰা ছোৱালীয়ে ক'লে যে আমি মেথছত আমি ভাল নহয়, আমি ইংলিছত আমি ভাল নহয়, আমাক আমাৰ অসমীয়া, ইয়াতে বড়ো নে অসমীয়া ভাষা, বড়ো ভাষাটো লেংগুৱেজটো লাগে নহয় জানো। আৰু ইয়াতে মোক এটা কথা কোৱাচোন, ইয়াতে ষ্টুডেণ্টছখিনি আছে, ইয়াতে কিহত কিহত তোমালোকে টান পোৱা ছাবজেক্টকেইটা কোৱাচোন। মেথছত কিমান পাইছা এবাৰ? গ্ৰেজুৱেশ্যন কিহত কৰি আছা? পলিটিকেল চায়েন্স। পাৰিছানে? ভাল, ঠিক আছে। কিহত ইণ্টাৰেষ্ট আছে তোমাৰ কোৱাচোন? ইণ্টাৰেষ্ট কি ভাল পোৱা? কাপোৰ বৈ ভাল পোৱা, তাৰপিছত কিবা কাম কৰি ভাল পোৱা, কিহত ভাল পোৱা কোৱাচোন? ইণ্টাৰেষ্ট মোৰ হবিটো আছে পুলিচ। পুলিচ, ঠিক আছে। এতিয়া ঠিক আছে, তুমি ডিগ্ৰীটো পাছ কৰি ইয়াতে আমাৰ যিটো গোটেই আমি অৰ্গেনাইজেশ্যনটো যিহত আহিছোঁ, আমি ইয়াতে বিভিন্ন ধৰণৰ, প্ৰথমতে আমি লওঁ যিবিলাক পঢ়ি আছে, যিবিলাক বাচ্চা স্কুলত পঢ়ি আছে, সেই বাচ্চাটোৱে মেথছত টান পায়, ইংলিছত টান পায়, যোনে বেলেগ বেলেগ ছাবজেক্টত টান পায়, সিহঁতক আমি এটা স্কুলৰ কমিউনিটি চেণ্টাৰ এটা আমি তাতে চবকে মাতি লৈ যাওঁ। যাই পেলাই তোমালোকৰ ভিতৰতে যোনে MA পাছ কৰিছে, যোনে BA পাছ কৰা ল'ৰা ছোৱালী আছে নাই ইয়াতে, সিহঁতে তেখেতসকলক পঢ়াব
যাতে যিখিনি ছাবজেক্টত টান পায় সেই ছাবজেক্টখিনি যেতিয়া পাছ কৰে ভালকৈ লৈ যায় আৰু প্ৰত্যেকটা হেৰি কাৰণ আজিকালিতো ফেইল কৰা ছিষ্টেম নাই চবে পাছ কৰি গৈ থাকে তাৰপিছত মেট্ৰিকত পটকৈ ঠাক্কা লাগি যায় হয় নে নহয় তাৰপিছতে পঢ়াৰ এৰি থৈ গুচি যায় তাৰপিছত জীৱনটো কোনোবা ফালে গুচি যায় নাযায় এতিয়া আমি প্ৰথমতে আমি এটা যিটো প্ৰথম আহিব যে আমি যিখিনি ল'ৰা ছোৱালীয়ে মেথ ছায়েন্স এইবিলাকত টান পায় সেই ল'ৰা ছোৱালীখিনিক আমি 4টাৰ পৰা 6:30লৈকে স্পেচিয়েলি ফ্ৰী অফ কষ্ট আমি পঢ়াম প্ৰত্যেক মাহে আমাৰ গ্ৰুপ আছে সেই গ্ৰুপৰ টিচাৰ্ছখিনি থাকিব সেই টিচাৰ্ছখিনিয়ে প্ৰত্যেকে পঢ়াব অকল পঢ়ি গুচি গ'লে নহ'ব আমাৰ টিচাৰ্ছখিনি এছেছমেণ্টো কৰিব ভাল কৰিছে নে বেয়া কৰিছে মাক দেউতাকৰ লগত কথা পাতিব যে অকল আহি অলপ সময় থাকি গুচি গ'ল সেনেকৈ নহ'ব ছেকেণ্ডখিনি আমি চাইছোঁ বহুতে যেনেকৈ তেখেতে তাইক ক'লে যে পইচা পাতিৰ কাৰণে আমাৰ অসুবিধা হয় আৰু এই অঞ্চলত বহুত দুখীয়া মানুহ আছে যাৰ কাৰণে পঢ়াই এৰি দি মাক বাপেকক সহায় কৰিবৰ কাৰণে বিভিন্ন কামত লাগি ধৰে এতিয়া সেই ল'ৰা ছোৱালীখিনিও দিনটো যদি কাম কাজখিনি কৰি পেলাই মাক দেউতাকক সহায় কৰি আমি আবেলি 4টাৰ পৰা 6:30লৈকে আমি শিক্ষা পঢ়াই পেলাই আকৌ যেতিয়া আমি তেখেতসকলক ক্লাছত লগাই দিব পাৰোঁ যে ভৱিষ্যত অন্ততঃ মেট্ৰিকটো পাছ কৰিলে কিবা এটা অন্ততঃ ভকেশ্যনেল ট্ৰেইনিং বা কিবা স্কিল এটা চাকৰি এটা নিজে কৰিব পাব নিজৰ পইচাকেইটা নিজে আৰ্জি খাব পাৰিব আৰু যিখিনিয়ে বোলে একদম আৰম্ভণিত পঢ়ি পেলাই বোলে পঢ়া এৰি দিলে সিহঁতক মই এতিয়া এইমাত্ৰ DC চাহাবৰ লগত কথা পাতি আছিলোঁ তেতিয়া ক'লে যে ইয়াতে এনেকুৱা বহুতখিনি ল'ৰা ছোৱালী আছে যাক ভকেশ্যনেল ট্ৰেইনিং দিব লাগে এতিয়া বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে য'ত ইয়াতে হয়তো